আজিকালি দাম বাঢ়িলে দোকানত জুই লাগিছে দাম বেছি কৈছে দাম বেছি কৈছে তাৰপিছত বেয়া ব্যৱহাৰ কেতিয়া কৰিলে দামটো বেছিকে কৈছে বেয়া ব্যৱহাৰটো কৰা নাই চাগে কি বেয়া ব্যৱহাৰ কৰিলে আপুনি কেলে বেয়া ব্যৱহাৰ কৰিছে তেখেতক বেয়া ব্যৱহাৰটো কৰা নাই আপুনি এনেই ফচাই দিব মানুহ এনেই জেলত পঠাই দিব পাইছো তেনেকে গালি পাৰিলে কেনে গালি পাৰিছে তেনেকে আপুনি মানুহ আৰু আহিছে নহয় আইতা অকমান হেৰি কাজিয়া কৰিব নালাগে মিলাই মিলাই চলিব লাগে আপোনাক কাজিয়া কৰিবলৈ জন্ম হৈছে আপোনাৰ হয় নহয় ভাবিবই লাগিব হেৰি আপোনাৰ বয়স চাগে হ'ল কিমান আছে বয়স 4 আপোনাৰ নহয় বজাৰ কৰিবলৈ আহিছে কাজিয়া লাগিছে বেয়া পাওঁ বুলি কৈছে আপোনাৰ ভাল পাব এটা ক'ৰপৰা আহিছে এটাচোন পুৱক এটা দাঁতটা হৈয়ে শেষ হ'ল এটাজনী ইমান দামত আছে আইতাজনীয়েচোন মাতে নামাতে অকল তামোল খাব জানে লগতে পাগলী এজনীও লৈ ফুৰিছে ক'ৰ পাগলী পালে আমাৰ পাগলী এনে আপোনাৰ ছোৱালী নি বাপৰে কোন হয় আপোনাৰ ভণ্টি ককাই এটা গোটেইখন ককাই ভণ্টি কৰি ফুৰিছে বেলেগ এজন দোকানী চলাই আহিলে পইচাই নাই ৰ'বা এই তুমি তোমাৰ নিজৰ দোকানীজনী চলাই আহা আকৌ থাকিলে আমাৰ গাঁৱলৈ আহিছিলে এইবিলাক চিনি পায় নে কাৰোবাক নাপায় কেলে আহিছো এইফালে এনে আহিছে এনে আহিছে নে কিবা খালে না আপুনি এনেকে কেলে খাইছে মোক ডাঙৰ ডাঙৰ লাগিছে আকৌ সেইকাৰণে ক'লো ঠিক আছে মই চাই দিম দিয়ক মই একদম লোকেল বাচিব জানো চাই দিম নি
অ' খুৰীদেউ আপোনাৰ মানুহজনে কি কয় ইমান ফিটাই যে আপুনি এই এইটো লোকেল যেন লগা নাই যে খুৰা হে এই লোকেল যেন লগা নাই হেৰিয়া পৰা আছো খাই ভাল হ'ব জানো বৌ হ'ব দেখিছো কিবা খালে নি খুৰী আপুনি পৰি গৈছে কচু মুঠা কেনেকে দিছে হয় মুঠাই আছে চোন দোকানত কাজিয়া হৈছে যে দাদা পুলিচলৈ ফোন কৰি দিয়া কি কৈছে $5 কৈছে দুমুঠাত বেছি কৈছে নি বাৰু আপুনি কেঁচা খাব নে পকাই খাব এতিয়া অমিতা কেঁচাকে ভাজি খাব কেনে পইচা নাই পইচা নিদিয়াকে নিব আহিছে দেখিছা নাই ঐ ইহঁতৰ এই খুৰীদৰ নামটো খুলিছ আকৌ আপোনাক ভৰাই দিব কি হ'ল খুৰীদেউহেঁত আপোনালোকে মাছ মাৰিব লাগে বুলি পাতৰ যদি যোৱা মানুহৰ লগত কাজিয়া লাগি আছে যে কেইটা পালে চাওঁ বা সেই হৰি খালৈ উদং একদম মাছ জাতিলাও বাকলি সুমিয়াই থোৱা আছে এই হৰি এখন মাছেই নি কাছ কাছ পালে ন পানীয়ে নাই মাটিতে চালনি মাৰিছে আমাৰ খুৰীদেউ আহিলে নি মাছ মাৰিবলৈ বামতে খুৰীদেউ বেগ চেগ লৈ আহিলে খুৰীদেউ টাউনীয়া খুৰীদেউ জাকৈ মাৰিব নাজানে খুৰীদেউ কি কৰিছে হয় খুৰীদেউ কিয় কাজিয়া কৰিছে এই হৰি কাজিয়া কৰিছে